তো হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি এজন গোটৰ মহিলা অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলা বা SHG গোটৰ মহিলা তেনে ক্ষেত্ৰত কিন্তু আপুনি 25,000 টকা পাবলৈ হ'লে য়োগা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন বনাব লাগিব, মাষ্ট বি হয়। যদি আপুনি এই য়োগা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো এতিয়ালৈকে বনোৱা নাই, কিন্তু আপুনি কিন্তু কেৱল মাত্ৰ 2 দিনৰ ভিতৰত আপুনি এই যে য়োগা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এই চাৰ্টিফিকেটখন বনাব লাগিব। চ' আপুনি এই য়োগা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপুনি কেনেকৈ বনাব, ফটো কেনেকৈ আপলোড কৰিব লাগিব, চাৰ্টিফিকেটখন কেনেদৰে লাভ কৰিব, ডাউনলোড কৰিব, এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ A to Z প্ৰচেছ জনাবলৈ গৈছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ একলৈ চাই থাকিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটোও বজাই দিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। য়োগা ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন বনাবলৈ হ'লে আপুনি প্ৰথমতে কি কৰিব লাগিব, আপুনি প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছতহে আপুনি চাৰ্টিফিকেটখন লাভ কৰিব। এই যে য়োগা ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে মই স্ক্ৰীনত দিয়া নম্বৰ এটা দি দিছোঁ। আপুনি এই স্ক্ৰীনত দিয়া নম্বৰত আপুনি আপোনাৰ হোৱাটছএপ থকা যিটো নম্বৰ আছে বা আপোনাৰ মোবাইল নম্বৰ আৰু হোৱাটছএপ নম্বৰ ছেম থাকিব লাগিব। সেইটো নম্বৰেদি আপুনি কি কৰিব, এটা ফোন কৰিব। এই নম্বৰত মই স্ক্ৰীনত দিয়া নম্বৰত আপুনি এটা কল কৰিব লাগিব। যেতিয়া আপুনি এই নম্বৰত কল কৰিব, কল কৰাৰ পাছত অলপ কিবা কিবি ক'ব, কোৱাৰ পাছত কিন্তু আপোনাক থেংক ইউ, লাষ্টত থেংক ইউ বুলি কাটি যাব। যেতিয়া আপুনি ফোনটো অট'মেটিকলি থেংক ইউ বুলি কাটি যাব, তেতিয়া কিন্তু কি অলপ সময় ৱেইট কৰিব লাগিব। আৰু আপোনাৰ যিখন নাম্বাৰেদি কল কৰিছে সেই নম্বৰত কিন্তু আপোনাৰ যিখন এটা মোবাইল নম্বৰ আছে, সেই মোবাইল নম্বৰত হোৱাটছএপ থাকিব লাগিব। সেই হোৱাটছএপত আপোনালোকৰ এটা আহিব, মেছেজ আহিব আৰু এটা লিংক আহিব, আপুনি সেইটো প্ৰগ্ৰামত এটেণ্ড কৰিলে বুলি। চ' য়োগাত আপুনি যোগদান কৰিলে বা ৰেজিষ্ট্ৰেশ্যন কৰিলে বুলি আপোনাৰ এখন মেছেজ আহিব। মিছ কল দিলে কিন্তু সেই মেছেজখন আহি যাব। মেছেজ অহাৰ পাছত আপুনি কি কৰিব, মই দেখুৱাই দি আছোঁ আপোনালোকক। চ' যেতিয়া আপুনি মিছ কল দিব, মিছ কল দিয়াৰ অলপ সময় পিছত কিন্তু আপুনি আপোনাৰ মোবাইলত থকা হোৱাটছএপখন অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপোনাৰ হোৱাটছএপত কিন্তু এনেকুৱা এখন মেছেজ আহি যাব, ইয়াতে দেখা পাইছে ফ্ৰী য়োগা, আৰু হাবুইল্ডৰ পৰা মেছেজটো আহিব। যদি আপুনি ইয়াতে ক্লিক কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি চাব পাৰিব ইয়াৰ অফিচিয়েল হোৱাটছএপ নম্বৰটোও দিয়া আছে আৰু হাবুইল্ডৰ পৰা মেছেজটো আহিছে, এইটো কিন্তু ভেৰিফাই কৰা। চ' আপুনি কি কৰিব, তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত আপুনি লাষ্টত গৈ কিনে আপুনি মেছেজ বাৰত এটা মেছেজ লিখিব লাগিব। ইয়াতে যে দেখা পাইছে, ইয়াতে এটা মেছেজ লিখিব লাগিব। চ' ইয়াতে আপুনি কি লিখি দিব, চাৰ্টিফিকেট বুলি লিখি দিব। চ' যেতিয়া আপুনি চাৰ্টিফিকেট বুলি লিখি দিব, লিখি দিয়াৰ পাছত আপুনি জাষ্ট এই চাৰ্টিফিকেট লিখি আপোনাৰ যিখন চেণ্ড বাটনত ক্লিক কৰি আপুনি কিন্তু হোৱাটছএপত এই চাৰ্টিফিকেটটো লিখি চেণ্ড কৰি দিব লাগিব। যেতিয়া আপুনি এইটো চেণ্ড কৰি দিব, চেণ্ড কৰি দিয়াৰ পাছতে আপোনাৰ মোবাইলত আৰু এটা নতুনকৈ লিংক দিব। অলপ ৱেইট কৰিব, আপোনাৰ মোবাইলত কিন্তু এটা লিংক দিছে, আহি গৈছে অলৰেডি। মোৰ কিন্তু লাইভ আহি গৈছে। ইয়াতে আপোনালোকক মই লাইভ দেখুৱাই আছোঁ কেনেকৈ আপলোড কৰিব লাগে। ইয়াতে কিন্তু দুটা লিংক দিছে, এটা চাৰ্টিফিকেটৰ দিছে আৰু এটা ওপৰ ফালে দিছে আপোনালোকৰ হেৰি কৰাৰ কাৰণে লিংক দিছে। চ' ইয়াতে কিন্তু লিংক দিছে, ইয়াতে দেখা হৈছে এটা লিংক, ইয়াতে ইউৰ চাৰ্টিফিকেট ইজ গেটিং জেনেৰেটেড টু গেট ইউৰ চাৰ্টিফিকেট, চ' নেম এণ্ড ফটো আপলোড। জাষ্ট ইয়াতে এটা লিংক দিয়া গৈছে, এই লিংকত ক্লিক কৰি দিব আপোনালোকে। যেতিয়া আপুনি এই লিংকত ক্লিক কৰিব, লিংকত ক্লিক কৰাৰ পাছত ইয়াতে দেখা হৈছে এভৰিডে ষ্টেটাছ, ইয়াতে কিন্তু আপোনালোকৰ এনেকৈ শ্ব' কৰিব। চ' যেতিয়া আপোনাৰ এনেকৈ শ্ব' কৰিব, এনেকৈ শ্ব' কৰাৰ পাছত আপুনি কি কৰিব, ইয়াতে আপোনালোকৰ মোবাইল নম্বৰটো এণ্টাৰ কৰি, আপোনাৰ ওপৰত আপোনাৰ নামটো লিখিব লাগিব আৰু তলত আপোনালোকৰ যিখন মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো লিখিব লাগিব। লিখাৰ পাছত আপুনি কি কৰিব, জাষ্ট এই নেক্সট অপশ্যন এটা অপশ্যন দেখা পাব, নেক্সট অপশ্যনত ক্লিক কৰিব লাগিব। চ' নেক্সট অপশ্যনত যেতিয়া ক্লিক কৰিব কি হয় মই দেখুৱাই দি আছোঁ। চ' যেতিয়া আপুনি নেক্সটত ক্লিক কৰিব, আপোনাৰ মোবাইলত এটা OTP আহিব। আপোনাৰ যি OTPটো কিন্তু আপোনাৰ হোৱাটছএপত আহিব। চ' হোৱাটছএপত যি OTP আহিছে, মোৰ আহি গৈছে, মই কিন্তু অলৰেডি বহাই দিছোঁ। OTPটো বহাৰ পাছত ইয়াতে ভেৰিফাই অট'মেটিকলি হৈ যাব। তাৰপিছত এনেকৈ আপোনাৰ অপশ্যন আহিব, ইয়াতে নেমৰ জেগাত আপোনাৰ নিজৰ নামটো দিব লাগিব, ফুল নেমটো দিব, আৰু ইয়াৰ পৰা আপোনালোকৰ যিখন ফটো, সেই ফটোখন আপলোড কৰিব লাগিব। আপোনালোকৰ যিখন ফটো মাৰি ৰাখিছে সেই ফটোখন আপলোড কৰিব লাগিব। চ' মই মোৰ ফটোখন আপলোড কৰি দি আছোঁ। চ' মই কিন্তু অলৰেডি ফটোখন আপলোড কৰি দিছোঁ। এনেকৈ আপুনি আপোনাৰ হিচাপত এডজাষ্ট কৰি ল'ব লাগিব। চ' মই এডজাষ্ট কৰিছোঁ। ইয়াতে আপুনি জাষ্ট তলফালে এটা অপশ্যন দেখা পাইছে ছেভ বুলি, এই ছেভ অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি ছেভ অপশ্যনত ক্লিক কৰিব, ইয়াৰ পৰা আপোনাৰ ইউজাৰৰ জেগাত আপোনাৰ নামটো লিখি দিব লাগিব, ফুল নেমটো। চ' মই মোৰ ফুল নেমটো ইয়াতে লিখি দিছোঁ। লিখি দিয়াৰ পাছত ইয়াতে দেখা পাইছে আপডেট অপশ্যন, জাষ্ট আপডেট অপশ্যনত ক্লিক কৰিলে কিন্তু আপোনালোকৰ চেঞ্জ ছেভ ছাকচেছফুলি বুলি হৈ যাব। আপোনালোকৰ কিন্তু চেঞ্জ হৈ গ'ল এইটো।
দেন চোৱাৰ পাছত এতিয়া আপুনি কি কৰিব আকৌ আপুনি বেক কৰি হোৱাটছএপত যাব লাগিব সো মই বেক কৰি হোৱাটছএপত গৈ আছোঁ যেতিয়া আপুনি বেক কৰি হোৱাটছএপত যাব হোৱাটছএপত যোৱাৰ পাছত কিন্তু আপোনালোকৰ যিখন সাৰ্টিফিকেট ইয়াতে কিন্তু এনেকৈ শ্ব' কৰিব আৰু ইয়াতে লিখিব লাগিব ইয়াতে আৰু এটা মেছেজ লিখিব লাগিব টুডে TODAY টুডে লিখি আপুনি মেছেজটো সেন্ড কৰি দিব এই অফিচিয়েল ৱেবছাইটত এই হোৱাটছএপত সেন্ড কৰি দিয়াৰ পাছত অলপ সময় ৱেইট কৰিব অলপ সময় ৱেইট কৰাৰ পাছত কিন্তু আপোনালোকৰ যিখন হেৰি ইয়াতে কিন্তু আহি যাব মই দেখুৱাই দি আছোঁ আপোনালোকক সো ইয়াতে দেখা পাইছে মোৰ কিন্তু অলৰেডি মেছেজখন আহি গৈছে ইয়াতে তলত দেখা পাইছে মোৰ মেছেজখন আহিছে আৰু মোৰ ইয়াতে সাৰ্টিফিকেটখন শ্ব' কৰিব ইয়াতে দেখা পাইছে সাৰ্টিফিকেট এই সাৰ্টিফিকেটটো কিন্তু মোক হোৱাটছএপত পঠাই দিছে আৰু এটা লিংক দি দিছে এই লিংকত ক্লিক কৰি কিন্তু আপুনি সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব অথবা আপুনি ইয়াতে যি সাৰ্টিফিকেটখন দিছে সাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰি আপুনি কিন্তু সাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব আৰু ইয়াত দেখা পাইছে আপোনাৰ নাম আৰু ফটো আহি যাব অলৰেডি আপোনাৰ হোৱাটছএপত কিন্তু নাম আৰু ফটো অলৰেডি আহি গৈছে সো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল যদি আপুনি এই সাৰ্টিফিকেট এতিয়ালৈকে বনোৱা নাই বা সাৰ্টিফিকেটখন বনাব নোবুজে বা বনাব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু মই দেখুৱাই দিলোঁ আপুনি কিন্তু এইটো ভিডিঅ' চাই কিন্তু আপুনি নিজে অনলাইনৰ পৰা বনাব পাৰিব ইয়াৰ মানে সিমান এটা হেৰি টাফ কাম নহয় আপুনি কেৱল মাত্ৰ হোৱাটছএপত ফাৰ্ষ্ট টাইম গৈ কিনে এইটো ৰেজিষ্টাৰ কৰিব প্ৰথমতে আপুনি মোবাইল নম্বৰত মিছ কল দি আপুনি ৰেজিষ্টাৰ কৰিব তাৰপিছত আপোনাৰ হোৱাটছএপত যাই কিনে আপুনি লিখিব সাৰ্টিফিকেট বুলি সাৰ্টিফিকেট লিখি দিয়াৰ পাছত কিন্তু আপোনাৰ নেম আৰু ফটোটো আপলোড কৰিব দিব সো তাতে আপুনি যাই কিনে নেম আৰু ফটো আপলোড কৰি দিব আপলোড কৰাৰ পাছত কিন্তু আপোনাৰ নেক্সট আৰু এটা ষ্টেপ হৈছে আপডেট কৰাৰ পিছত আপুনি লাষ্টত টুডে বুলি লিখিব টুডে লিখি দিয়াৰ পাছত কিন্তু আপোনালোকৰ যিখন সাৰ্টিফিকেট সেই সাৰ্টিফিকেটখন ইয়াতে শ্ব' কৰা যাব সো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক সো সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ